নমস্কাৰ সকলোকে আৰু এটা আজি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱাকালি ভিডিঅ' বনোৱা নহ'ল, আজি ভাবিলোঁ বনাই দিওঁ এটা। এতিয়া আমাৰ ঘৰত কোন আহিছে আপোনালোকক দেখুৱাম। চাওক আমাৰ ঘৰত কোন আহিছে। ইয়া মাই বেবি। মোৰ সোণজনী আহিছে, ভাগিনী। তাই আহি গ'ল এতিয়া মাকৰ লগত, মাকে তাইক থৈ গ'ল। আহি গ'লা? হা গুড। ভাইটি গান পালা হয় না? নাহে। ভাইটি আনিলে জমিল হয় না? ইয়েছ, হৈ গ'ল। দেখুৱা, এই চেঞ্জ কৰিব লাগে দিয়া, চেঞ্জ কৰিব লাগে কাপোৰ। খুজুতি হৈছিল, খুজুতি হৈ অলপ ঘাঁ ঘাঁ হেৰিছিল, সেই চিন্তাই থাকি গৈছে। এখন সেইটা মাজে মাজে আৰু অলপ খোজাই না না তুমি কৰিব লাগে না, কি কৰি আছা? ইমান ধুনীয়া, ইমান চাফা পৰিষ্কাৰ। তোমাৰ চোৱা, ইমান ধুনীয়া কালাৰ বিলাক চোৱা। মোৰ দাঁতেদি কটাই ভাল আছিল। আমাৰ সোণজনী ড্ৰেছ চেঞ্জ কৰিলে। এতিয়া মই আহিছোঁ কলপাত কাটিবলৈ। আচলতে বনাবলৈ খুজিছিলোঁ কচু ঠুৰি পাতত দিয়া, তাৰ কাৰণে কলপাত বিচাৰি ঘৰৰ কাষতে আছে কলপাত, সেয়া কলপাত কাটিবলৈ আহিছোঁ। একদম দাখনৰ ধাৰ নাই, তথাপি এবাৰতো নগ'লে, ট্ৰাই কৰি দুবাৰ তিনিবাৰতহে পাতখন কাটিব পাৰিলোঁ। কোমল পাত তথাপিও এয়া কটা হ'ল কলপাত। এই কলপাততে কচু ঠুৰিখিনি পাতত দিম বুলি ভাবিছিলোঁ। কচু ঠুৰি পাতত দিম আজি দেই। কিন্তু আচলতে এনেকেই কিবা নহয় কিবা এটাৰ মাজেৰে পাৰ কৰাওঁ আৰু, যিহেতু খুব বেছি পৰিয়ালত মানুহ নাই, ব'ৰ হৈ যাওঁ, তো তাৰ মাজতে আৰু এনেকেই কিছুমান মনোৰঞ্জন নিজৰ মাজতে উলিয়াই লওঁ। তো কটা হ'ল কলপাত, এতিয়া গৈ কচু ঠুৰিখিনি লৈ ল'ম। কচু ঠুৰিখিনি কাটি আছে আমাৰ ৰত্নাই। তো সেই কচু ঠুৰিখিনি এতিয়া অলপ সৰুকৈ লৈ ক'লা কচু ঠুৰি, ক'লা কচু ভাজি আৰু এক্সট্ৰাকৈ হ'ব, তো মই আগত ঠুৰিখিনি পাতত দি ল'ম। এয়াই আজিৰ ৰেচিপি। কলপাতত ভাত খাই ভাল লাগে না? Yes. Stop কৰা। ৰেডি। দুইজনে দুটা মোবাইল লৈ বহি আছে, চাওক গাইজ, এয়া আমাৰ ঘৰৰ পৰিৱেশ। সাথ মে ভি। ভাত পানী খালোঁ ৰাতিপুৱাৰ, এতিয়া অকণমানিহঁতে মোবাইল খেলি আছে। মই কি কৰোঁ, মোৰ মোবাইল। এয়া আমাৰ গোসাঁনীজনী গা পা ধুই হেৰি হৈছে, ফ্ৰেছ। গা ধুইছা? হা? লেটেৰিজনী আজি চাফা হৈছে। এনেই আছে আৰু বিচনাত টাইম পাছ কৰি মোবাইল চাই। ব'ৰ হৈছা নেকি? হা? নাই? মাক মিছ কৰি আছা নেকি? কৰা নাই? ভাইটিক মিছ কৰি আছা? ব'ৰ হোৱা নাই বোলে, সোধাতে ক'ল। কিন্তু ক'তনো ব'ৰ নহ'ব, আমাৰ সৰু ল'ৰা ছোৱালী নাই যিহেতু ঘৰত, মোৰ লগতে আৰু কি কৰি থাকিব। তথাপি মইতো অলপ চলপ কামত ব্যস্ত হৈ আছোঁ। এতিয়া আহি গ'লোঁ তাইৰ ওচৰত, এতিয়া বিশেষ কাম নাই আৰু মোৰ। আছোঁ আৰু দুজনীয়ে। কৈ আছোঁ আজি ৰাতি থাকা, কিবা কৰে। থাকিবও খোজে, থাকিবও বেয়া পায়। আজি ৰাতি থাকা দিয়া। হা? থাকিব বুলি এগ্ৰী হ'ল দেখোন।
দেখা যাওক থাকেনে নাই সন্ধিয়াটো লাগিলে মাকৰ মনত পৰেতো আৰু এতিয়া নতুনকৈ ভায়েকজনৰ মনত পৰে খেলি থাকে যিহেতু সিও বিচাৰে এই নহ'লে সি আৰু মানে অলপ মানে হেৰি হয় আৰু ক'ত গ'ল বাজনী এয়া বনাম কচু ঠুৰি পাতত দিয়া পাত এয়া আমাৰ ৰত্না বাইদেউ টিকলি ৰাণী আৰু মই পাকঘৰত কি বনাই আছোঁ কোৱা কি বনাই আছোঁ আমি কি বনাইছোঁ কচু হৈ গ'ল আমাৰ কচু ঠুৰি দেখিছে এতিয়া ইয়াক আমি পিটিকি ল'ম হৈ গ'ল খোৱা লোৱা বাকী আজৰি বিজৰি হৈ গ'লোঁ এতিয়া অলপমান ৰেষ্ট ল'ম দুয়োজনীয়ে চাকি দিয়াত দেৰি আছে উঠি গা চা ধুই তেতিয়া চাকি দিম তো আজি আছিলে এইখিনি আজিৰ ব্লগ কালি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম আজিৰ কাৰণে বাই বাই ভালে থাকক চবে ময়ো ভালে থাকোঁ লগতে হয় নহয় ঠিক আছে কালি লগ পাম